শঙ্কৰ আমাৰ শিৰোমণি নমস্কাৰ বন্ধুসকল মই সঞ্জয় বৰাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহিছো লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীলৈ। আজি মোৰ লগত আছে মোৰ ভিনী, তেওঁ জম্মু কাশ্মীৰৰ সেনাবাহিনীত কাম কৰি আছে। ভিনী আহি পেলাই মোক ক'লে যে মাধৱদেৱ গুৰুজনাৰ জন্মভূমিলৈ এপাক যাওঁ, আৰু সেয়েহে আহিলোঁ গুৰুজনাৰ জন্মভূমিত এভাগি সেৱা আগবঢ়াবলৈ। সৌভাগ্য আমাৰ যে ভিনীয়ে মই একেলগে এনেকুৱা এখন পবিত্ৰ ধামত উপস্থিত হ'বলৈ পায়। লগতে ভিনীয়ে বোলে এই ভিডিঅ' ভাগ তেওঁৰ লগৰ কাশ্মীৰত থকা সকলোকে দেখাব আৰু মাধৱদেৱ গুৰুজনাৰ বিষয়ে অকণমান প্ৰচাৰো কৰিম কৈছে। খুব ভাল লাগিছে। আহকচোন বন্ধুসকল, ভিডিঅ'টো শেষৰ ভাগলৈকে চাওঁ। বন্ধুসকল পাইছোহি। ভিনী হাই দিয়ক। ইয়া বাইদেউ। আচলতে আমি বাইদেউহঁতৰ তালৈকে আহিছিলোঁ। দাদাজনে হাতত চানা লৈ আহিছে। ইয়াত মাছ আৰু বোলে কাছ ওলাব। মাছ আছে নেকি? মাছ আছে, কাছ আছে। ইয়াৰ ভিতৰত ৰংগমঞ্চ আছে। বাইদেউ কোৱা মতে মাধৱদেৱ গুৰুজনাই গা ধোৱা কোৱাটো আছে। আমি সেইটো চাম। ঐতিহাসিক লেটেকু পুখুৰী। বিচাৰি শাস্ত্ৰৰ তত গুৰুজনাৰ মত ভাগ্য বেয়া, যিহেতু আমি মাছে দেখিছোঁ, কাছ দেখা নাই। সুন্দৰ পৰিৱেশ। এতিয়া আমি যাম মূল নামঘৰ ভাগলৈ। বন্ধুসকল, এয়া মূল নামঘৰ ভাগ। আমি ভিতৰলৈ যাম, আৰু ভিতৰত হয়তো আমি গুৰুজনা সৃষ্টিৰাজিৰ বাদ্যযন্ত্ৰবিলাকো দেখা পাম। মূৰটো ধুৱাই পেলাই দাদা সোমাই গৈছে ভিতৰলৈ। একচুৱেলি মূৰটো ধুৱাই গ'লে কিবা এটা মনটো পবিত্ৰ হৈ যায়। এয়া মূৰ্তি কেইভাগ আছে, বৰ পৰিপাটিকৈ ৰখা হৈছে মজিয়াখনো। এয়া গুৰুজনা সৃষ্টিৰাজিৰ বৰতাল বুলি কয়। ভিতৰখন বৰ ধুনীয়াকৈ মচি কাচি থোৱা আছে। বহুত সুন্দৰ পৰিৱেশ। এই ভাগক কি বুলি কয় মই বিশেষ সোধা নহ'ল, তথাপিতো গৰুন্ধজ পক্ষী বুলি মই জানিছিলোঁ একচুৱেলি। ইয়াৰ সৰ্প খুটাত ধুনীয়াকৈ কংক্ৰিটেৰে বনোৱা আছে। বহুত ভাল লাগিছে চাই। এয়া মূল আসন ভাগ। আমাৰ এইটো আপোনাৰ ইয়াত ভাওনা সমাৰোহ হয়, এইটো প্ৰতি বছৰে চেঞ্জ হৈ থাকে। আপোনাৰ যোৱা বছৰ যেনেকৈ মাজুলীত হৈছিলে, তাৰ আগত ইয়াত হৈ গৈছে, আৰু অহা বছৰ আৰু বেলেগতো হ'ব তেনেকৈ। কেইখনমান ভাওনা হয়? ভাওনা ইয়াত তেনেকৈ আপোনাৰ চলি থাকে। ক'ৰবাৰ নিমন্ত্ৰণ হয়। একেলগে হয় নেকি গোটেইখিনি? একেলগে হৈ থাকে। ইয়াৰ ভিতৰত অতিথিশালাও আছে। সেই অতিথিশালাত অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি নিশাটো কটাই যাব পৰা সুব্যৱস্থাও আছে বুলি গম পোৱা গৈছে। এয়া মাধৱদেৱৰ গুৰুগৃহ। বৰ সৌভাগ্যৱান, যিহেতু আমি মাধৱদেৱ গুৰুজনাৰ জন্ম ঠাইত আজি খন্তেক আহিবলৈ সুবিধা এটা পালোঁ। দাদা বিশেষ আমি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আমাৰ দাদাক। দাদাই যিহেতু আমাক লৈ আহিলে ইয়ালৈ। দাদা আপোনাৰ নামটো কি আছিলে? মৃদুপৱন বৰা।
মাধৱ স্বৰূপ হৰি তাতে তৈলবন্তী দিয়া জগত পোহৰ ৱাল পেইণ্টিং অলপ দেখিছোঁ ইমান নিপুণতাৰে কোনো কলাকাৰে কৰি থৈ গৈছে সেই কলাকাৰজনক মোৰ ফালৰ পৰা শতকোটি প্ৰণাম নাট ব্যৱহাৰ কৰিছিলে আগত সেই নাটটো এতিয়া সংৰক্ষণৰ কাৰণে আগৰ অস্তিত্ব নাইকিয়া হোৱাৰ পাছত খোৱা হিচাপে বনাই পেলাই এতিয়া এইটো সংৰক্ষণ কৰি মানে দৰ্শনাৰ্থীৰ কাৰণে সেইটো সুবিধা কৰি দিয়া ভগৱন্ত আহিব আপুনি নাম শিৰোমণি হৰি নাম শিৰোমণি নাম শুনি ভগৱন্ত আহিব আপুনি অ হৰি নামৰ বৃক্ষ ধুপি অবিনাশী ফল সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লৈছোঁ আৰু আমি ইয়াত চোৱা চিতা কৰি থকা কোনো লোকক যদি পাওঁ আমি অলপমান কথা পাতিবলৈ চেষ্টা কৰিম লগতে মোৰ বন্ধু বান্ধৱীসকলক ইয়াৰ বিষয়ে অলপ ভালকৈ জনাবলৈ অলপ চেষ্টা কৰিম নামবিৰে সংসাৰত গতি নায়ান নাম শিৰোমণি হৰি নাম শিৰোমণি নাম শুনি আমাৰ নাম শ্ৰী বলোৰাম বৰগায়ন আমি শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ তথা শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ জন্মস্থানৰ আমি এতিয়া পৰিচায়কৰ দায়িত্বত আছোঁ সমস্ত আমাৰ নাম কীৰ্তনৰ গোটেই মূল বন্তি গছৰ গধুৰ দায়িত্বত আমি আছোঁ আৰু ৰাইজৰ সেৱাৰ মানসেৰে আমি এতিয়া পিছৰ প্ৰজন্মত আহি ইয়াত উপস্থিত হৈছোঁহি আৰু আমাৰ ইয়াত যিজন বুঢ়া ভকত আছিল তেখেত ঢুকোৱাৰ পিছত আমি এতিয়া দায়িত্বভাৰ ইয়াত গ্ৰহণ কৰিবলগীয়া হৈছে আৰু সময়ে সময়ে আমাৰ সত্ৰৰ পৰাও ইয়াত ভকতসকলে আহি ইয়াত তেখেতসকলেও নাম কীৰ্তনখিনি কৰি মেলি থাকেহি আৰু এই জন্ম স্থানভাগ আৰম্ভণি প্ৰায় 1951 চনত যেতিয়া এই থানভাগৰ হাবি জংঘলৰ পৰা যেতিয়া উদ্ধাৰৰ এটা হেৰি হৈছিলে সেই সময়ত আমাৰ প্ৰয়াত কমলাকান্তদেৱ গোস্বামী প্ৰভুঈশ্বৰে ৰাইজৰ সহযোগত এই মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানভাগৰ উদ্ধাৰৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা লৈছিলে আৰু তেতিয়াই প্ৰয়াত কমলাকান্তদেৱ গোস্বামী প্ৰভুঈশ্বৰে বন্তি প্ৰজ্বলিত কৰিছিল আৰু নিৰ্দিষ্ট হিচাপে মানে শ্ৰী শ্ৰী শংকৰদেৱৰ নামত শ্ৰী শ্ৰী মাধৱদেৱৰ নামত দুগছি বন্তি প্ৰজ্বলিত কৰিছিল আৰু পিছৰ দিনাখন আহি সেই বন্তি চাবলৈ অহাত শংকৰদেৱৰ নামৰ লগোৱা বন্তিগছ নুমাই আছে আৰু মাধৱদেৱৰ নামৰ বন্তিগছ প্ৰজ্বলিত হৈ আছে সেই তেতিয়াই আৰম্ভণি হৈছে এয়াই যেন মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান হিচাপে আৰু সেই সময়ত সেইসকল মানে দূৰদৰ্শী ভক্তসকলে তেতিয়াই আমাৰ চিন্তা কৰি এই গুৰু বন্তি গছৰ দায়িত্বটো আমাক কমলাবাৰীকে অৰ্পণ কৰিছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ 1951 চনৰ পৰা এতিয়া 2020 চনলৈকে আমাৰ বৰ্তমান উদাসীন পৰম্পৰাই এই মণিকূটৰ যি গুৰু বন্তি গছ আৰু জন্ম ভেটিভাগৰ যি নাম কীৰ্তন গুৰু বন্তি গছ এয়া আমাৰ উদাসীন ব্যৱস্থা চলি আছে আৰু ইয়াৰ আমাৰ নৃত্য প্ৰসংগভাগ আমাৰ হাততে আছে আৰু ৰাজহুৱা যিখিনি অনুষ্ঠান সেইখিনি আমাৰ ৰাজহুৱা হিচাপে হৈ থাকে আৰু বাকী ইয়াৰ দৰ্শনাৰ্থী দিনক দিনে বৃদ্ধি পাই আহিছে এটা এই লেটেকুপুখুৰীৰ জন্মস্থান ঐতিহাসিক এই থানভাগ এটা পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তিত হৈ গৈ আছে দিনক দিনে আৰু ইয়াৰ যথেষ্ট এইবাৰ লকডাউনৰ সময়ত অলপ হ্ৰাস পাইছে দৰ্শনাৰ্থী কিন্তু পিছৰ পৰ্যায়ত আকৌ আহিব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু ইয়াত থকা মেলাৰ সকলোখিনি সুবিধা আছে আমাৰ বিচনা হিচাপতো আছে ডমিটেড কৰিব পৰা ব্যৱস্থা আছে গতিকে সেইমতে আমাৰ লেট্ৰিন বাথৰুমৰ আমাৰ পৰিসীমিত গোটেইখিনি ব্যৱস্থা কৰি থোৱা হৈছে গতিকে দৰ্শনাৰ্থীসকল আহিলে কোনো অসুবিধাখিনি নহয় এতিয়া প্ৰভু দৰ্শনাৰ্থীসকল কেতিয়া মানে আহিলে এনেকুৱা এটা মানে কাৰ্যক্ৰম চাব পাৰিব আমাৰ গোটেই মাহ যোৱা অনুষ্ঠানে হয় গতিকে আমাৰ গোটেই গাঁওসকলৰ গোটেই আমাৰ নাম প্ৰসংগৰ ব্যৱস্থা হয় কিন্তু এইবাৰ লকডাউনৰ কাৰণে আমাৰ এইবাৰ আমাৰ ভাদ মাহটো গোটেই সীমিত হিচাপেই থোৱা হ'ল গতিকে বাকী এতিয়াতো আপোনাৰ মাঘ মাহৰ পৰা মানে জাতিসকলৰ পৰিভৰটো খুব বেছিয়ে হয় হয় মাঘ মাহৰ পৰা ইয়াতে আপোনাৰ গুৰুজনাৰ
যিখিনি গুণানী কীৰ্তনটো বিশেষভাৱে নাম প্ৰসংগ পুৱা গধূলি কৰা হৈছে হয় হয় আমাৰ 14 হেৰিয়ৰ প্ৰসংগই হয় 3 বেলা আমাৰ প্ৰসংগ কৰা হয় আৰু আমাৰ সাপ্তাহিক আমাৰ 3টা বাৰত আমাৰ ভাগৱত পাঠ হয় ইয়াত আমাৰ সোমবাৰ বুধবাৰ শুক্ৰবাৰ আৰু বৃহস্পতিবাৰ দিনাখন আইসকলৰ নাম হয় আৰু দেওবাৰ দিনাখন আমাৰ ইয়াত ঘোষা পাঠ হয় আমাৰ এই সাপ্তাহিক আমাৰ সেইটো কাৰ্যাৱলী নিয়ম আছে তাৰ বাহিৰে আমাৰ যি প্ৰসংগখিনি আছে আমাৰ সেই প্ৰসংগভাগ আমাৰ হিচাপত কৰি থকা হয় আৰু সহায় সভাখিনি পোৱাখিনি পক্ষত আমাৰ নিত্য প্ৰসংগতে গোটেই সহায় ব্যৱস্থাটো হয় আৰু কেতিয়াবা ভাগৱততো আমাৰ শৰাই হয় আৰু আইসকলৰ নামতো আমাৰ সহায় হয় আৰু ইয়াৰ ভোগৰ সংখ্যাটো খুব বেছি হয় ভোগৰ ব্যৱস্থাটো গোটেইখিনি আমিয়ে সিদ্ধ কৰা হয় আৰু আমিয়ে বিতৰণ কৰি দিয়া হয় সেইখিনি ব্যৱস্থা আৰু সহায় সভা গোটেই ব্যৱস্থাখিনি আমাৰ এই বহা এখন আছে সেই বহাখনতে সকলোৱে তাতে আমাক আহি আগবঢ়াই দিয়েহি আমি সেইমতে সেই সহায়খিনি আমি পিছত কামখিনি কৰা হয় হয় ধন্যবাদ লগত আমাৰ লগত আৰু দুজনমান সহযোগী আছে তেওঁলোকেও সেইখিনি সহায় মিলি কৰি মেলি আমাক দিয়ে বিশেষভাৱে সহযোগী বুলি কওঁতে আপুনি নাম কেইভাগ আপুনি মানে প্ৰকাশ কৰিব পাৰিব নেকি 3 বেলাত আমাৰ তেনেকৈ 14 প্ৰসংগ আমাৰ সোমাই আছে সেইখিনি এতিয়া তেনেকৈ ক'বলৈ অকণ অসুবিধা হয় সকলো ক্ষেত্ৰত গতিকে আমাৰ 3 বেলাতে আমাৰ প্ৰসংগখিনি হয় এতিয়া আমাৰ সন্ধিয়া হোৱাৰ পিছত আমাৰ চাকি লগাই এতিয়া গুৰু ভতিমা গোৱা হ'ব দবামৰ পিছত গুৰু ভতিমা গাই আমাৰ প্ৰসংগীয়া আমাৰ গীত গোৱা হয় তাৰপিছত আমাৰ নাম হ'ব নামৰ পিছতে উপদেশ হ'ব তাৰপৰা চৰিত্ৰ পাঠ হ'ব তাৰপিছত সামৰা হ'ব আপোনালোকে মোৰ ফোন নাম্বাৰটো লৈ ল'ব পাৰে 8638771566 আৰু আমাৰ নাম বলোৰাম বৰগায়ন আতৈ বুলিয়ে আমাক সম্বোধন কৰে আমাৰ সত্ৰীয়া হেৰিয়ত গতিকে কোনোবা দৰ্শনাৰ্থী আহিলে আমাৰ এই যোগাযোগ কৰিলে তেতিয়া আমি সকলোখিনি ব্যৱস্থাখিনি কৰাই দিয়া হ'ব আৰু আমাৰ ইয়াত কমিটি আছে আমি তেতিয়া বিষয়ববীয়াসকলক আমি অৱগত কৰা হ'ব নিশ্চয় এই কথাখিনি মই ডেছক্ৰিপশ্যনতো লিখি দিম বিশেষভাৱে আতৈৰ যিখিনি ফোন নম্বৰ আছে মই লিখি দিম দৰ্শনাৰ্থী আহক আমি তাকে কামনা কৰিছোঁ ধন্যবাদ আতৈ হয় হয়